Welcome to job.info. Poti Humbare Atako video take latest job notification or prot. As you say Humbar, Arambo Gobolaisu job news. Video to start for Ago Notun Mu channel tell subscribe to and please channel to subscribe to any video by the keyboard carne. Log a bell icon to click on a power with the Notun video upload Kurim, upload notifications. I log a video to Sapa. The video to help us like comment, keep a request, comment on the show, log a share Kurban Aparibo, the whole friend, a movie video tell Saboparana. So guys, the first notification is Union Bank of India. Post name is credit officer. Post is 200. Dukhota post is. Jodi ami category wise sound. URO karne is 62. SC karne is 49. ST karne is 24. OBC karne is 65. Aru PHO karne is guys 8. Okay. Age besides 23 pora 32 ভিতৰত মানে 23 বছৰৰ পৰা 32 বছৰ বয়সৰ ভিতৰত আপুনি হ'ব পাৰে নেক্সট এডুকেশন কোৱালিফিকেশন বিচাৰিছে ব্যাচেলৰ ডিগ্ৰী any discipline মানে science arts commerce আপুনি যিকোনোৰে হ'ব পাৰে minimum percentage বিচাৰিছে আপোনাৰ 60 তাৰ লগতে আপোনাৰ থাকিব লাগিব professional qualification like MBA finance বা CA okay next experience বিচাৰিছে guys minimum 2 বছৰৰ আপোনাৰ experience থাকিব লাগিব application fees হৈছে আপোনাৰ 600 টকা যদি আপুনি SC ST PWD candidate হয় তেনেহলে আপোনাৰ application fees হ'ব 100 টকা আৰু এটো আপুনি online payment কৰিব লাগিব next how to apply কেনেদৰে আপুনি apply কৰিব সেইটো হৈছে online Union Bank of India যোনটো official website আছে সেইটো থ্ৰু আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মই website টু ভিডিও টু ডেসক্ৰিপচনত দি দিম আপোনালোকে সেই লিংক টু ফলো কৰি এপ্লাই কৰিব পাৰিব ওকে এপ্লাই স্টাৰ্ট হৈছে কেতিয়াৰ পৰা সেইটো হৈছে 4/10/2017 পৰা স্টাৰ্ট হৈছে গাইজ আৰু ইয়াৰ আগতে যেতিয়া ওলাইছিল তেতিয়া 21/10/2017 লৈকে লাষ্ট ডেট দিয়া গৈছিল বাট এতিয়া কি হ'ল লাষ্ট ডেট টু এক্সটেন্ড কৰি দিয়া গৈছে 4/11/2017 লৈকে ওকে যদি আপোনালোকে আগতে এপ্লাই কৰিব নোৱাৰিলে তেনেহলে এতিয়া এপ্লাই কৰি লওক Next guys, 2 number notification আহিছে Dhemaji State Road Division PWRD পোষ্টৰ নাম হৈছে Junior Assistant LDA পোষ্ট আছে 5টা 5 এজ বিচাৰিছে 21 ৰ পৰা 43 ভিতৰত মানে 21 বছৰৰ পৰা 43 বছৰ বয়সৰ ভিতৰত বিচাৰিছে এডুকেশন কোৱালিফিকেশন বিচাৰিছে গাইজ গ্ৰেজুৱেট এনি ডিসিপ্লিন মানে সায়েন্স আৰ্টস কমাৰ্চ যিকোনোৰে হ'ব পাৰে তাৰ লগতে আপোনাৰ থাকিব লাগিব 6 মান্থৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন মানে আপুনি কম্পিউটাৰ জানিব লাগিব আৰু সমুহিয়া আপোনাৰ সাৰ্টিফিকেট থাকিব লাগিব ওকে নেক্সট গাইজ এপ্লিকেশন ফিজ হৈছে 250 যদি আপুনি জেনাৰেল ক্যাটেগৰী ক্যান্ডিডেট হয় আৰু 150 হৈছে গাইজ CST আৰু OBC ৰ কাৰণে আৰু যদি আপোনাৰ BPL সাৰ্টিফিকেট আছে তেনেহলে আপুনি একো ফিজ পে কৰিব নালাগে ওকে কিন্তু এপ্লিকেশন ফিজ আছে সেইটো আপোনালোকে IPO থ্ৰুৰে দিব লাগিব IPO মানে হৈছে ইন্ডিয়ান পোষ্টেল অৰ্ডাৰ আপোনালোকে পোষ্ট অফিচত গৈ IPO টো কালেক্ট কৰিব পাৰিব নেক্সট how to apply কেনেদৰে আপোনালোকে এপ্লাই কৰিব সেইটো হৈছে অফলাইন এপ্লাই হ'ব এটো যোনখন এপ্লিকেশন আছে সেইখন আপোনালোকে ফিল আপ কৰি যোনটো এড্ৰেছ দিয়া গৈছে সেই এড্ৰেছটো পঠিয়াব লাগিব তাৰ লগতে আপোনালোকে IPO টো সেই এপ্লিকেশনখনৰ লগত গাঠি দিব লাগিব নেক্সট লাষ্ট ডেট হৈছে 20/11/2017 সো গাইজ যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে 20/11/2017 আগতে আপোনালোকে এপ্লাইটো কৰি দিব নেক্সট গাইজ 3 নম্বৰ নোটিফিকেশন আহিছে Directorate of Agriculture Assam পোষ্টৰ নাম হৈছে Assistant Engineer পোষ্ট আছে দুটা এডুকেশন কোৱালিফিকেশন বিচাৰিছে ডিগ্ৰী ইন সিভিল বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং ওকে নেক্সট 2 নম্বৰ পোষ্ট হৈছে এগ্ৰিকালচাৰ অফিচাৰ পোষ্ট আছে এটা এডুকেশন কোৱালিফিকেশন বিচাৰিছে BSc ওকে নেক্সট 3 নম্বৰ হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট আছে তিনিটা এডুকেশন কোৱালিফিকেশন বিচাৰিছে ডিপ্লোমা ইন সিভিল বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং নেক্সট 4 নম্বৰ হৈছে কম্পিউটাৰ অপাৰেটৰ পোষ্ট আছে দুটা এডুকেশন কোৱালিফিকেশন বিচাৰিছে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন বা আপোনাৰ থাকিব পাৰে পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন ওকে নেক্সট এজ বিচাৰিছে গাইজ আপ টু 45 ইয়াৰ্স লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব মানে 45 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব সেইটো হৈছে অনলাইন গাইজ ইয়াত যোনটো ওয়েবসাইট দিয়া আছে এটো ওয়েবসাইটৰ থ্ৰু আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই ওয়েবসাইটটো মই ভিডিওটো ডেসক্ৰিপচনত দি দিম আপোনালোকে সেইটো ফলো কৰিও এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে লাষ্ট ডেট হৈছে 20 নৱেম্বৰ 2017 সো 20 নৱেম্বৰ আগতে আপোনালোকে এপ্লাই কৰি দিব যদি আপোনালোকে ইন্টাৰেস্টেড হয় নেক্সট গাইজ আজি 4 নম্বৰ নোটিফিকেশন আহিছে খাদি এণ্ড ভিলেজ ইন্ডাষ্ট্ৰিজ কমিশন পোষ্ট আছে টোটাল 342 টা পোষ্ট আছে বাট মই গুটেখিনি কভাৰ কৰা নাই কাৰণ যিখিনি ইম্পৰ্টেন্ট হয় মই সেইকিটা পোষ্ট হে ডিসকাশন কৰিম সেইটো হৈছে গ্ৰুপ বি নন গেজেটেড ইয়াৰ পোষ্টৰ নাম হৈছে এক্সিকিউটিভ পোষ্ট আছে 37 যদি আমি ক্যাটেগৰি ওয়াইজ চাওঁ তেনেহলে হ'ব UR কাৰণে আছে 20 OBC কাৰণে আছে 9 SC কাৰণে আছে 5 ST কাৰণে আছে 3 ওকে এডুকেশন কোৱালিফিকেশন বিচাৰিছে এই পোষ্টৰ কাৰণে মাস্টাৰ ডিগ্ৰী ইন ইকোনমিক্স বা ষ্টেটিক্স বা আপোনাৰ থাকিব পাৰে কমাৰ্চ নেক্সট গাইজ 2 নম্বৰ হৈছে গ্ৰুপ সি টেকনিক্যাল এণ্ড নন টেকনিক্যাল পোষ্টৰ নাম হৈছে এক্সিকিউটিভ খাদি
পোস্ট আছে 31 যদি আমি ক্যাটেগরি ওয়াইজ চাও তেনেহলে হ'ব ইউআৰ কাৰণে আছে 16 ওবিসি কাৰণে আছে 8 এসসি কাৰণে আছে 5 এসটি কাৰণে আছে 2 এডুকেশন কোয়ালিফিকেশন বিচাৰিছে গাইজ ব্যাচেলর অফ ইঞ্জিনিয়াৰিং ব্যাচেলর অফ টেকনলজি ইন টেক্সটাইল ইঞ্জিনিয়াৰিং ওকে নেক্সট পোস্টৰ নাম হৈছে এক্সিকিউটিভ ব্লেজ ইন্ডাষ্ট্ৰিজ পোস্ট আছে 109 9টা পোস্ট আছে ইউআৰ কাৰণে আছে 55 ওবিসি কাৰণে আছে 30 and SC karone আছে 16 ST karone আছে 8 education qualification বিচাৰিছে guys ইয়াত bachelor of engineering bachelor of technology আপোনাৰ থাকিব পাৰে master of science next post টো হৈছে executive training post আছে 23 যদি আমি category wise চাও তেনেহলে হ'ব UR কাৰণে আছে 13 OBC কাৰণে আছে 6 SC কাৰণে আছে 3 ST karone ase 1 okay education qualification বিচাৰিছে guys bachelor of engineering bachelor of technology master of science master of business administration okay next guys postor naam hoise junior executive post ase 67 post যদি আমি category wise চাও তেনেহলে হ'ব UR কাৰণে আছে 34 OBC কাৰণে আছে 18 SC কাৰণে আছে 10 ST কাৰণে আছে 5 next education qualification Bachelor of Commerce next guys application fees holo group C non gazetted officer junto ami uporat alochona kori ahilu senior executive or yat jodi apni apply koribo bisare jodi apni general ba OBC category hoy tene hole apunar 800 hobo tar application fees next jodi apni SC ST ba PWD candidate hoy tene hole apunar application fees hobo 400 taka 400 next guys Group C non gazetted officer junkhini ami uporat alochona kori ahilu OBC aru general or karone apnar hobo 500 next ST SC PWD karone hobo 400 okay next how to apply kendore apnaloke apply koribo hetu hoise online apply cholibo ya juntu website dia hoise etu website through apnaloke apply koribo paribo apply or last date hoise 19/11/2017 jodi apnaloke interested hoy tenhole 19/11/2017 agote apnaloke apply to kori dibo तो गाइस আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰিব নাপাহৰিব গাইস যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই আজিলৈ ইমানে নেক্সট সোমবাৰে আকৌ এবাৰ লগ পাম বাই জয় আই অসম